তো আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যেতিয়া কোনোবাৰ হেয়াৰ ফল প্ৰব্লেম হয় বা চুলিৰ গুৰিবোৰ সৰি পৰে বা চুলিবোৰ উঠি যায় তেতিয়া ডক্টৰে কেনেকৈ ট্ৰিটমেন্ট কৰে আৰু কি মেডিসিন দিয়ে। এনেকুৱা হেয়াৰ ফল প্ৰব্লেম হলে ডক্টৰে পেশেন্টৰ কন্ডিশনটো চাই মেডিসিন দিয়ে। প্ৰথমে আমি কথা পাতিম নর্মাল হেয়ার ফল অর্থাৎ স্বাভাবিক চুলি সরা নাইবা চুলির গুৰিবোৰ সাধাৰণতে উঠি যোৱা আৰু এনেকুৱা কাৰণত ডক্টৰে কি মেডিসিন দিয়ে। স্বাভাৱিকভাৱে চুলি সৰি পৰাৰ বহুতো কাৰণ থাকে, যেনে নাম্বাৰ 1 ডিউ টু নিউট্ৰিশনাল ডেফিচিয়েন্সি অর্থাৎ পুষ্টিৰ অভাৱৰ কাৰণে। নাম্বাৰ 2 ওয়েদাৰ চেঞ্জ অর্থাৎ বতৰৰ পৰিৱৰ্তনৰ বাবেও এনে ধৰণৰ সমস্যা দেখা দিব পাৰে। মেডিকেল কন্ডিশন তে এনেকুৱা পৰিস্থিতিত বা এনেকুৱা অৱস্থাত কেনে ধৰণৰ মেডিসিন দিব পাৰো। তো এনেকুৱা সমস্যাত আমি হেয়ার নিউট্রিশন সাপ্লিমেন্ট দিও নাইবা এনেকুৱা ধৰণৰ মেডিসিন দিয়া হয় যেটো চুলিৰ বাবে ভাল বা চুলিৰ বাবে পুষ্টিপূৰক, যত চুলিৰ বাবে নিউট্রিশন থাকে। আৰু ইয়াত মাল্টিভিটামিন থাকিব লাগিব, মাল্টি মিনাৰেল থাকিব লাগিব, এমিনো এসিড থাকিব লাগিব, আইসোফ্লেভিনছ থাকিব লাগিব আৰু গ্ৰেপসিড এক্সট্ৰেক্ট থাকিব লাগিব। এনেকুৱা সমস্যাত বা এনেকুৱা প্ৰব্লেমত আপোনালোকে ব্লেক ব্ৰাণ্ডৰ মেডিসিন ব্যৱহাৰ কৰিব পাৰে, কিন্তু সকলোবিলাক মেডিসিনৰ কাম একেই হয়। যেনে ফলি হেয়াৰ টেবলেট, এইচভিড হেয়াৰ টেবলেট, VV7 হেয়াৰ টেবলেট আৰু হেয়ার ব্লেজ, এই সকলোবিলাক টেবলেটত সেম কন্টেন্ট পোৱা যায়। যেনে মাল্টিভিটামিন থাকে, মাল্টি মিনারেল থাকে, এমিনো এসিড থাকে, আইসোফ্লেভিনছ পোৱা যায় আৰু ইয়াত গ্ৰেপসিড এক্সট্ৰেক্ট পোৱা যায়। আৰু এইবিলাকে আমাৰ চুলিবোৰ ৰিগ্ৰোথ বা চুলিবোৰ পুনৰ বৃদ্ধি হোৱাত সহায় কৰে। এই মেডিসিনবিলাক ব্যৱহাৰ কৰাৰ পিছতো আপোনাৰ সমস্যাটো সমাধান হোৱা নাই, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি ভিটামিন ডি আৰু B12 টেষ্ট কৰিব লাগিব। কেতিয়াবা ভিটামিন ডি আৰু B12 কমি যোৱাৰ ফলত আপোনাৰ হেয়াৰ ফল প্ৰব্লেমটো দেখা দিয়ে। তো ইয়াত আমি কথা পাতিম নাম্বাৰ 2 হেয়াৰ ফল ডিউ টু ড্যান্ড্ৰফ, উফুৰি হোৱা বা উফুৰি হোৱাৰ বাবেও কেতিয়াবা চুল সৰি পৰে। এনেকুৱা প্ৰব্লেমত আমি কেনে ধৰণৰ ট্ৰিটমেন্ট ল'ব পাৰি সেইটোৰ বিষয়ে জানি লওঁ। তো এনেকুৱা পৰিস্থিতি বা এনেকুৱা প্ৰব্লেমত বা এনেকুৱা সমস্যাত আপোনালোকক ডক্টৰে শ্যাম্পু বা লোশন দিব পাৰে, তাৰ লগত টেবলেটও দিব পাৰে। আৰু এই শ্যাম্পু বা লোশনটোত কিটোকনাজল থাকিব লাগিব। আৰু এই কিটোকনাজলটো হ'ল এটা এন্টি ড্যান্ড্ৰফ মেডিসিন আৰু এইটোৱে আপোনাৰ এই ড্যান্ড্ৰফৰ সমস্যাটো সমাধান কৰি দিয়ে। আৰু এই শ্যাম্পু বা লোশনটো বহুত ধৰণৰ ব্ৰাণ্ডৰ পোৱা যায় আৰু এইটো নিৰ্ভৰ কৰিব আপোনাৰ ডক্টৰৰ ওপৰত, আপোনাৰ ডক্টৰ কোনটো ব্ৰাণ্ড সাজেষ্ট কৰে। যেনে কনাজ, কিৰোকলো এডি, নিজৰেল, এনেকুৱা ধৰণৰ বহুতো শ্যাম্পু বা লোশন পোৱা যায়। আৰু আমি এতিয়া কথা পাতিম টেবলেটৰ বিষয়ে। ইয়াত ফ্লুকনাজল টেবলেট দিয়া হয় আৰু এই ফ্লুকনাজল টেবলেটটো হ'ল এটা এন্টি ফাংগাল টেবলেট বা এন্টি ফাংগাল মেডিসিন। এই টেবলেটবিলাকো আপোনালোকে বজাৰত বহুত ধৰণৰ ব্ৰাণ্ডত বিভিন্ন ধৰণৰ ব্ৰাণ্ডৰ পাই যাব, যেনে ফ্লুকা, জোকন। আৰু এই টেবলেটটো আপোনালোকে 1 উইক বা এটা সপ্তাহত এটাকৈ খাব পাৰে আৰু এইটো ডিসাইড কৰিব আপোনাৰ ডক্টৰে কিমান দিনলৈকে খাব। আৰু ইয়াৰ পিছত নাম্বাৰ 3 হেৰিডিটাৰী জেনেটিক অৰ এন্ড্ৰোজেনিক এলোপেচিয়া। আৰু এই সমস্যাটো বহুত মানুহৰ দেখা দিয়ে, যেটো এটা পাৰ্টিকুলাৰ ঠাই বা এটা পাৰ্টিকুলাৰ ঠাইৰ পৰা চুলিবোৰ একেবাৰে উঠি যায় আৰু এই সমস্যাটোক আমি এন্ড্ৰোজেনিক বা জেনেটিক এলোপেচিয়া বুলি কওঁ। এনেকুৱা সমস্যাত আমি কেনে ধৰণৰ মেডিসিন ব্যৱহাৰ কৰোঁ? এনেকুৱা সমস্যাত আমি মিনক্সিডিল 0.3 বা 0.5 ব্যৱহাৰ কৰোঁ। এইটো আপোনালোকে হেয়াৰ স্প্ৰে বা লোশন হিচাপে পাই যাব। আৰু এইটো আপোনালোকে ব্লেক ব্ৰাণ্ডৰ পাই যাব, যেনে মিন্টপ হেয়াৰ ফৰ ইউ টু গেইন। আৰু ইয়াৰ লগত ডক্টৰে আপোনাক ফিনাস্টেৰইড টেবলেটও দিব পাৰে। এই সকলোবিলাক মেডিসিন আপোনালোকক হেয়াৰ ফল ট্ৰিটমেন্টৰ বাবে দিয়া হয়। আৰু এই টেবলেট বা এই মেডিসিনবোৰ খোৱাৰ পিছতো যদি আপোনাৰ সমস্যাটো সমাধান নহয়, তেনেহলে আৰু এটা পদ্ধতি আছে যেটোক আমি PRP হেয়াৰ ট্ৰিটমেন্ট বুলি কওঁ। আৰু এই PRP পদ্ধতিটো হ'ল আমাৰ শৰীৰৰ ব্লাড বা আমাৰ শৰীৰৰ ৰক্তৰ পৰা প্লেটলেটবোৰ ব্লেক কৰি লৈ যি ঠাইখিনিত চুলি উঠি গৈছে সেই ঠাইখিনিত ইনজেক্ট কৰি দিয়া, যাতে তাত ব্লাড সার্কুলেশনটো বৃদ্ধি হয়। ইমানখিনি কৰাৰ পিছতো যদি আপোনাৰ এই সমস্যাটো সমাধান নহয় বা নতুনকৈ চুলি নগজে, তেনেহলে আপুনি হেয়ার ট্রান্সপ্লান্ট কৰিব পাৰে। আৰু এই হেয়ার ট্রান্সপ্লান্টৰ বিষয়ে আমি আৰু এটা নতুনকৈ ভিডিঅ' বনাম।